Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসামিজ পাকঘৰলৈ। আজি মই পকা অমিতাৰে এটা খুবেই সোৱাদ লগা টেষ্টি ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো। এই ৰেচিপিটো খাবলৈ খুবেই ভাল লগা হয় আৰু একেবাৰে গোন্ধ নোহোৱাকে, যিহেতু পকা অমিতাৰ এটা গোন্ধ থাকে, এই পকা অমিতা গোন্ধ নোহোৱাকে মই ভাজিখন বনাইছো। আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো। পকা অমিতাৰ এই ৰেচিপিটো বনাবলৈ লৈ ললো মই এটা পকা অমিতা ধুনীয়াকৈ বাকলি গুচাই লৈছিলো। বাকলি গুচাই ভালদৰে ধুই ললো। এতিয়া মই এয়া অমিতাটো চাৰিফাল কৰি ললো আৰু গুটিখিনি এখন প্লেটত উলিয়াই লৈছো। এতিয়া গোটেই অমিতাখিনি মই টুকুৰা টুকুৰকৈ কাটি লৈছো, সৰু সৰু পিচকৈ। অমিতাখিনি মোৰ কাটি হৈ গ'ল। এতিয়া এইফালে গেছত এটা কেৰাহী পাতি দিলোঁ। দি দিলোঁ অলপ সৰিয়হ তেল, আৰু সৰিয়হ তেলখিনি গৰম হৈ যোৱাৰ লগে লগে দি দিলোঁ আধা চামুচ গোটা জিৰা আৰু দুটা শুকান জলকীয়া ভাঙি পেলাই মই এড কৰি দিলোঁ। এইখিনি অলপ ৰঙচুৱাকৈ মই ভাজি লৈছোঁ। আৰু এয়া ভাজি হৈ গ'ল, ৰঙচুৱা হৈ গ'ল। এতিয়া মই এড কৰি দিলোঁ দুটা মিডিয়াম সাইজৰ পিঁয়াজ। পিঁয়াজখিনি মই অলপ ডাঙৰ ডাঙৰ পিচ কৰি কাটি লৈছোঁ। পিঁয়াজখিনি মই অলপ কোমল ভাৱ অহালৈকে ভালদৰে ভাজি ল'ম। এতিয়া এড কৰি দিলোঁ 4টা কেঁচা জলকীয়া। এইখিনি মই অলপ কোমল ভাৱ হোৱালৈকে ভাজি ল'লোঁ। আৰু এতিয়া এড কৰি দিলোঁ এটা আলু মই কাটি লৈছিলোঁ, টুকুৰা টুকুৰকৈ আলুখিনি মই এড কৰি দিলোঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। আলুখিনি সিজিবৰ বাবে মই এখন ঢাকনেৰে ঢাকি দিলোঁ। প্ৰায় 5 মিনিটমান সময়লৈকে ঢাকি মই আলুখিনি সিজালোঁ। এতিয়া ঢাকনি উদঙাই আকৌ মই অলপ মিক্স কৰি লৈছোঁ। যিহেতু পকা অমিতা বনাম মই, অমিতাখিনি পকা হয় যিহেতু কোমল হৈ আছে, পটককৈ সিজি যাব, কিন্তু আলুখিনি নিসিজিব। সেয়ে মই আলুখিনি ভালদৰে সিজাই লৈছোঁ। আৰু এড কৰি দিলোঁ আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি পাউডাৰ, আধা চামুচ গৰম মছলা, আৰু আধা চামুচ দিলোঁ মই ধনিয়া পাউডাৰ আৰু সোৱাদ অনুসাৰে নিমখ। এইখিনি দি মই ভালদৰে মিক্স কৰি লৈছোঁ। জিৰা পাউডাৰ দিয়া নাই, যিহেতু মই গোটা জিৰা দিছিলোঁ, সেয়ে মই জিৰা পাউডাৰ নাই দিয়া। আৰু এড কৰি দিলোঁ অলপ পানী। শুকান মছলা দিছোঁ, জ্বলি যাব, সেয়ে মই অলপ পানী এড কৰি দিলোঁ। মছলাখিনিৰ পৰা তেলখিনি পৃথক হোৱালৈকে মই এইখিনি ভালদৰে অলপ সময়লৈকে ভাজি ল'ম। আৰু এয়া তেলখিনি ওপৰলৈ উঠি আহিছে। এতিয়া মই অলপ কেঁচুৰি মেথি ভাজি লৈছিলোঁ, এইখিনি মই অলপ হাতেৰে মোহাৰি এড কৰি দিলোঁ। এতিয়া এড কৰি দিলোঁ মই কাটি থোৱা অমিতাখিনি। অমিতাখিনি দি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু আলুখিনি আমাৰ প্ৰায় সিজাই হয়, অমিতাখিনিও বেছি সময়লৈকে মই নিসিজাওঁ, যিহেতু পকা অমিতা গলি যাব, সেয়ে মই অলপ মিক্স কৰি লৈছোঁ। এতিয়া এখন ঢাকনেৰে ঢাকন মাৰি দিলোঁ। 5 মিনিট সময়ৰ বাবে ঢাকি দিছিলোঁ। আৰু এয়া ঢাকনি উদঙাই দেখিছোঁ আমাৰ অমিতা আৰু আলুখিনি ধুনীয়াকৈ হৈ গৈছে, ভাজিখন ৰেডি হৈ গৈছে। এতিয়া মই আকৌ এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এড কৰি দিলোঁ অলপ এলাইচি পাউডাৰ, আৰু এয়া দি দিলোঁ অলপ ধনিয়া পাত কাটি লৈছিলোঁ, এইখিনিও মই এড কৰি দিলোঁ আৰু দি মিক্স কৰি লৈছোঁ। অমিতাৰ ভাজি ৰেডি হৈ গৈছে, আপোনালোকক দেখুৱাই আছোঁ। সেয়া চাওক, খাবলৈ বহুতে ভাল লাগে, গোন্ধ নোহোৱা হয়। যিহেতু মই গোটা জিৰা দিছোঁ, কচুৰি মেথি দিছোঁ, গৰম মছলা, এলাইচি পাউডাৰ দিছোঁ, এইবিলাকে পকা অমিতাৰ গোন্ধ একেবাৰে নাইকিয়া কৰি পেলাইছে। খাবলৈ বহুতে সোৱাদ লগা হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে মোৰ আসামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।